বহুত দিনেই হৈ গ'ল চুলিত একো লগোৱা নাই, বেলেগ বস্তু একো নলগাওঁ বাৰু, আমলখি লগাওঁ। চুলিখিনি একদম এদাই হৈ আছে ছোৱালীজনী। এয়া বহুত দিন হ'ল, এবছৰমান হৈ গ'ল গেলাই থোৱা, দেখিছেনে? অকল শুদ্ধ আমলখি। তেনেহ'লে ভিডিঅ'টো চাই থাকক। কি খাব আপোনাৰ ভিডিঅ'লৈ? আপোনাৰ আমি স্বাগতম জনাইছোঁ দেই। মই আৰম্ভ কৰিছোঁ দেই। জিলংগে চাই থাকিব আপোনালোকে। গান গোটেই সেইখিনি আমাৰ টকপথ, সেইজনী আমাৰ গুণ গুণ। কেতিয়া পুখুৰী ন পানী ঢেৰ। এইখিনি আমি কাপোৰ মেলি এইখিনি মানে লগাম বুলি ভাবি আছিলোঁ। বতৰটো ডাৱৰীয়া হ'ল ন, আজি ৰ'দটো অকণমান ওলাইছে আৰু সেইবাবে বোলো আজি অকণমান লগাই দিওঁ। আপোনালোকে চুলিত কি লগায় বাৰু কমেণ্ট কৰি জনাবচোন। এয়া চুলি ৰং লগাই হৈ গ'ল। বেটি এফালে ঘূৰি দিয়ে আকৌ। কেনেকুৱা লাগিছে দেখিছেনে ছোৱালীজনী? এজনী আমাৰ সৰুজনী হয়, দেউতো ছোৱালী হয়। বহাচোন বেটা। বেটা চুলি কেলে নাকাটা নো? চুলি কেলে নাকাটা? বাপেকলে ইমানেই ভয় ছোৱালীজনীয়ে, কিন্তু বাপেককহে বেছি ভাল পায় আকৌ। বাপেকে চুলি কাটিব নালাগে কৈছে কাৰণে নাই কটা। পাপা ভাল নে মা ভাল বেটা? পাপা ভাল, মা ভাল। হয় জানো? দেখিছেনে নাচি আছেগৈ ৰ'দখনত গৈ। দিনটো এনেকৈ থাকে। আজি স্কুলটো বন্ধ ন, চানডে। পইচা হয় ইয়াত আহি পথাৰত। নোৱা কেলে কাটিছানো? পাপাই আছে নহয়। হয় জানো? ব'লা ব'লা ইয়াৰ পৰা। দেখিছেনে আহি কিনি নোৱা কাটিছে, এইখিনি কাটিলে বাৰু। এফালে এগৰাকীয়ে চাই আছে, এগৰাকীয়ে কাটি আছে। এইফালে দেখিছেনে লাইন লাইনকৈ কাপোৰ মেলি থৈছে। আৰু এইখিনি দেখিছেনে? এইখিনি কি গছ হয় বা জনাবচোন দেই। হোৱা ঘৰত কিন্তু বহুতেই হয়, নোহোৱা ঘৰত নহয়। আমাৰ ঘৰৰ পৰা বহুতে নি কিনি ৰুইছে। কয় যে তহঁতৰ ঘৰত ইমান হয়, আমাৰ ঘৰত ৰুলেও নহয় পায়। থাকিলে বহুত ভাল এই বস্তুটো। আপোনালোকে কমেণ্ট কৰিব, যোনে যোনে জানে আকৌ জনাব কি গছ নহয়। এখন ইমান ধুনীয়া লাগিছে নহয়নে? কিমান ধুনীয়াকৈ ডাৱৰখিনি ওলাই আছে। এনেকুৱা দৃশ্যবোৰ চাই বহুতেই ভাল লাগে। বইল কৰিবলৈ পালোহে খালি। ক'ত যোৱা হয় ভণ্টি বেগ লৈ? ক'ত যোৱা হয় নেকি? ওপৰত দি থৈছোঁ বেলপুৰি, ৰ'ব নমাই দেখাইছোঁ। সেইখিনি বেছি নহয় বাৰু, আজি বইল কৰিছিলোঁ আচাৰ বনাম বুলি। কিমান ডাঙৰকৈ ফুট লৈছে। সৰুতেহে এনেকৈ দিছিলোঁ, এতিয়াও বোলে এনেকৈ লৈয়ে ভাল পায় তাই। পাছফালে ঘূৰি দিয়া, চুলিখিনি দেখাই দিয়া। এতিয়া গা ধুই আহিছে চুলি। বেটি ছাগলী চাবলৈ গৈছে। মোৰ থাকিব তাইহে বেছি চিন্তা ছাগলীলৈ। সন্ধিয়া হোৱাৰ লগত ক'ব মা আমি ছাগলী আনিব হ'ল নহয়। ৰাতিপুৱা ক'ব মা ছাগলী দিব হ'ল নহয়। বেলেগ কথা নাহে আৰু তাই। ছাগলী সঁচাকৈ বহুত ভাল পায়, ছোৱালীও ভাল পায়, ময়ো ভাল পাওঁ। নিজে একদম ষ্টাইল কৰি আছে, দেখিছেনে? মুখখন পাউডাৰ ফাপৰি হৈ আছে। ইমান বৰষুণ দিলেহে পানী হ'লেই। আপোনালোকৰ এইফালে বতৰটো কেনেকুৱা বাৰু জনাবচোন। আমাৰ আকৌ আজিৰ পৰা ৰ'দ দিছেহে। বেটিয়ে এইফালে মোক মাতি আছে, আহা আহা ছাগলী চাওঁগৈ বুলি। দেখিছেনে পথাৰখন? ধানখিনি থাকোঁতে ইমান ধুনীয়া লাগিছিলে। এতিয়া গোটেই একদম ধান দাই পেলাই পিছত নৰাবোৰ কেনেকুৱা হৈ গৈছে। বৰষুণ দিলে যে সেইটো কাৰণে ভাগি গ'ল। সেই বিচাৰি গৈ আছোঁ, এই বাৰীখন আছে তালৈকে যাম। আপোনালোকে ভাবিছে চাগে মই আজি কেলৈ নাই লোৱা। মানে মোৰ মুখখনৰ ভিতৰত তলৰ মুঠটো ফালে ছিগি গৈছে একদম। কি হৈছে জানো, একদম ধৰিব পৰা নাই। বগাকৈ মানে সৰু হৈ আছিলে, এতিয়া বহল খাই গৈ আছে। সেইবাবে মই লোৱা নাই। আপোনালোকে জনাবচোন, মুখৰ ভিতৰত যদি ছিগে ন, কি লগালে ভাল হয় বা কিবা কৰিবই লাগে নে খাবই লাগে।
আজি মোৰ 3 দিনমানত থাকি বেছি হ'ল, ভালেই হোৱা নাই, সেইবাবে ভিডিঅ' দিবও পৰা নাই। কাৰ কাৰ প্ৰিয় বাৰু? মোৰ যে বহুত প্ৰিয়। ৰাতিপুৱা টাইমটো আপোনালোকে ভাল পায় নে সন্ধিয়া টাইমটো ভাল পায়? মই কিন্তু আবেলি টাইমকণে ভাল পাওঁ দেই। দেখিছেনে আকাশখন কি ধুনীয়াকৈ আন্ধাৰ হৈ গৈ আছে। এতিয়া কিতাপ উলিয়াইছে, তাই পেলাই বিচনাত পঢ়ি ভাল পায়, ঠাণ্ডা দিনত আকৌ টেবুলত পঢ়িবলৈ বেয়া পায়। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এটা বাই কৰি দিয়া।